আজি যুৱ বিপ্লৱৰ এটা টিম আহিছোঁ গড়েশ্বৰত সন্মানীয় BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে তেখেতে পাৰ্টি হিচাপে 1 লাখ টকা আমাক যুৱ বিপ্লৱৰ হাতত দি আৰু BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে কৈছে যে গড়েশ্বৰ অঞ্চলত বাকী যে আমাৰ কৰণ কুমাৰ বৈশ্য তেখেতে ক্ৰিকেট প্লেয়াৰ আণ্ডাৰ 14 আসাম ষ্টেটত খেলিছে আৰু তেওঁৰ হাতত 1 লাখ টকা দিবলৈ আমাৰ যুৱ বিপ্লৱৰ এটা টিম আমাক পঠাই দিছে। আজি আমি যুৱ বিপ্লৱে গড়েশ্বৰত আহি কিনে গড়েশ্বৰ অঞ্চলৰে নিবাসী আমাৰ দনেশ্বৰ বৈশ্যৰ তেওঁৰ পুত্ৰ আমাৰ কৰণ কুমাৰ বৈশ্য তেখেতৰ বাসগৃহত আহি কিনে আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে পঠা 1 লাখ টকা আমি জমা দিছোঁ আৰু আমি আশা কৰোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমাৰ কৰণ কুমাৰ বৈশ্য তেখেতে আমাৰ BTC বাসীৰ সম্পদ গড়েশ্বৰ অঞ্চলত তেখেতে সম্পদ তেখেতে আণ্ডাৰ 14ত অসম ষ্টেট হৈ তেখেতে ত্ৰিপুৰাত ক্ৰিকেট খেলি জয় হৈ আহিছে নাগালেণ্ডৰো খেলি তেওঁলোকে জয় হৈ আহিছে আৰু বহুত ডিষ্ট্ৰিক্ট লেভেলত তেখেতে ক্ৰিকেট খেলি কিনে জয় হৈছে। তো আমি যুৱ বিপ্লৱ হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আমাৰ কৰণ কুমাৰ বৈশ্য BTC অঞ্চলৰ সম্পদ তেখেতে ফিউচাৰত ভাল এটা ক্ৰিকেট প্লেয়াৰ হ'ব পাৰক ষ্টেট লেভেলত তেখেতে খেলিছে নেশ্যনেল লেভেলত খেলিব পাৰক ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰক অসমৰ এজন তেখেতে সম্পদ তেওঁৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিছোঁ আৰু BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে 1 লাখ টকা দিয়াৰ পাছত আৰু তেখেতে কৈছে যে কৰণ কুমাৰ বৈশ্যৰ সদায় হাগ্ৰামা মহিলাৰী ছাৰৰ মৰম আৰু আশীৰ্বাদ থাকিব হাগ্ৰামা মহিলাৰী ছাৰৰ সদায় আশীৰ্বাদ আৰু মৰম কৰণ কুমাৰ বৈশ্যৰ তাত আছে এইখিনি কথা আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে আমাক প্ৰকাশ কৰিব দিছে। তো আজি মই গড়েশ্বৰ অঞ্চলত আহি বিৰাট ভাল পাইছোঁ আমাৰ BTC অঞ্চলত বা অসমৰ সম্পদ আমাৰ কৰণ কুমাৰ বৈশ্যক আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে 1 লাখ টকা পঠাটো দিব পাই কিনে বিৰাট খুচি হৈছোঁ আৰু তেখেতে ভাল ক্ৰিকেট প্লেয়াৰ হ'ব পাৰক এইটোৱে আমি যুৱ বিপ্লৱ টিমে বিচাৰোঁ। থেংক ইউ। আমাৰ BTC অঞ্চলত এই নতুন চৰকাৰ আমাৰ 2025 চনত যে BPF চৰকাৰ আহিছে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আৰু আমাৰ স্পৰ্ট EM হিচাপে আমাৰ লমচাও ছাৰ আছে তেওঁলোকে স্পৰ্টছত বিৰাট গুৰুত্ব দিছে আৰু BTC অঞ্চলত চাকৰিৰ ক্ষেত্ৰত স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা 3% কথাও ৰাখিছে মানে ৰিজাৰ্ভেশ্যন যোনে যদি নেশ্যনেল লেভেলত বা স্পৰ্টছত হয় তেওঁলোকে BTC অঞ্চলত যিমান চাকৰি ওলায় 3% কথা আছে তেওঁলোকৰ কাৰণে আৰু এইটোৱে নহয় বহুত ফুটবল হওক ক্ৰিকেট হওক আমাৰ বহুত টুৰ্ণামেণ্ট EC মিটিঙত তেওঁলোকে পাছ কৰিছে EC মিটিঙত পাছ কৰি কিনে আমাৰ যে হাইডেন টেলেণ্ট গাঁও অঞ্চলত আছে আমাৰ ল'ৰাসকলে সুবিধা পালে বিৰাট ভাল এজন প্লেয়াৰ হ'ব পাৰে তেওঁলোকৰ তাত হাইডেন টেলেণ্ট আছে এই হাইডেন টেলেণ্টটো ওলাবৰ কাৰণে জাগা যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা ক্লাববোৰ বা যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা টুৰ্ণামেণ্ট দিয়ে এই ফুটবল টিমক বা অন্যান্য স্পৰ্টছৰ বেলেগ ডিপাৰ্টমেণ্টত BTC চৰকাৰৰ পৰা আৰ্থিক সহায় দিয়া হ'ব এইটো ইতিমধ্যে EC মিটিঙত পাছ কৰিছে আৰু বহুত ডিপাৰ্টমেণ্টে স্পৰ্টছত তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেণ্ট পাব BTC চৰকাৰৰ পৰা আৰু আমি ভাবোঁ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আৰু স্পৰ্টছ EM লমচাও ছাৰৰ নেতৃত্বত হাইডেন হৈ থকা তেওঁলোকে যে আমাৰ গাঁও লেভেলত আছে যেনেকৈ আমাৰ কৰণ কুমাৰ বৈশ্য তেখেতে মানে পাছ পৰি থকা গাঁৱত গড়েশ্বৰ অঞ্চলত কিন্তু তেখেতৰ মানে নিজৰ চেষ্টাৰ তেওঁ ষ্টেট লেভেলত খেলিব পাৰিছে এনেকুৱা ল'ৰাসকলক ওলাই আনিবৰ কাৰণে BTC চৰকাৰে কাম কৰি আছে আৰু এইবোৰ কথা EC মিটিঙত পাছ কৰি কিনে আমাৰ লমচাও ছাৰ স্পৰ্টছ EM তেখেতে নেতা তেখেতে যুঁজি আছে আৰু আমি আশা কৰোঁ এই 5 বছৰত হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰত বড়োলেণ্ড অঞ্চলৰ পৰা বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ মানে এংগেলত ফুটবলে হওক ক্ৰিকেটে হওক কাবাডী হওক আৰ্চাৰী হওক আমাৰ বহুত মানে টেলেণ্টেড ল'ৰা ছোৱালী ওলাই আহিব বুলি আমি আশা কৰোঁ আৰু এই BTC চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে।